অৱস্থা চাওক উপায় নাই ইমান বেছি গৰম নমস্কাৰ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ নতুন এটি ভিডিঅ'লৈ আশা কৰোঁ সকলোৱে ভালে আছে বহুত বেছিয়ে গৰম পৰিছে আৰু এতিয়া ৰাতিপুৱা 11টা বাজিছে 11টা বজাত 36 ডিগ্ৰী চেলচিয়াছ ৰাতিপুৱা 11টা বাজিছে এতিয়াই 36 ডিগ্ৰী চেলচিয়াছ আৰু দিনটো আছে এতিয়াতো জুনৰ মাহ চলি আছে জুলাই আগষ্টৰ মাহলৈকে বাৰু গৰম দিলে গৰম এনেকুৱা গৰম মানে ওলাব নোৱাৰি আৰু বৰষুণ দিলে চাৰিওফালে পানী তো না এইফালে যাম না এইফালে যাম চাব পাৰে মুখৰ অৱস্থা পিম্পলছ ওলাই উপায় নাই আৰু গৰমত তাতে বাহিৰত কাম আছিল অকণমান বাহিৰৰ কামখিনি কৰি মেলি আহিলোঁ কিবা কৰি শান্তি আৰু গা পা ধুই ল'লোঁ গা ধোৱা টাইমখিনিতহে অলপ ঠাণ্ডা পায় ঠাণ্ডা লাগি থাকে পানীখিনি ঢালি থাকোঁতে তাৰপিছত আহিলে আৰু আকৌ সেই চেম ঘৰত অহাৰ লগ লগ চেম বাৰু কণ্ডিশ্যনেই আৰু এয়া আমাৰ বৌ আহিল আজি বহুত দিনৰ মূৰত বৌ আহিছে যিহেতু বহুত বেছি গৰমে আহিছে সেয়ে চাহ দিয়াৰ আগতে চৰ্বত বনাই দিওঁ বুলি ভাবিলোঁ আৰু ঘৰৰ পৰা নেমু দুটামান ছিঙি আনিছোঁ আৰু এয়া চৰ্বত বনাবৰ কাৰণে ফ্ৰিজৰ পৰা বটলটো উলিয়াই আনিছোঁ আৰু গৰম দিনত বেছি কৰি আৰু আমাৰ নেমু পানীয়ে খোৱা হয় গৰমৰ দিনকেইটাত বহুত বেছি পিয়াহ লাগে যদিও আৰু ক'ল্ড ড্ৰিংকছটো এভইড কৰোঁ ঘৰতে নেমু পানী বনাই এনেকুৱা আৰু লগতে কুঁহিয়াৰৰ ৰস পালে তেনেকুৱা কৰি খোৱা হয় আৰু এইপিনে গ্লাছ দুটা অকণমান সজাই লৈছোঁ ঘৰতে পুদিনাৰ পাত দুটামান পাইছিলোঁ আৰু এইপিনে ওপৰত ছটিয়াই দিছোঁ চিয়া চিডছ কেইটামান আৰু গৰমৰ দিন ভাল লগাৰ অন্য এক কাৰণ সেই মিঠা মিঠা আমকেইটা আৰু এইপিনে ময়ো পকা আম দুটা কাটি ল'লোঁ আৰু বৌয়ে পাতিতে বহি লৈছে বহুত বেছি গৰম যিহেতু পাতিত বহি অলপ শান্তি লাগে আৰু আমি গোটেইকেইটাই মিলি কেনে মানে চৰ্বত ফল মূল খাই কেনে উঠি ঘৰৰে কলডিল আছিলে সেইটো পাতি ল'লোঁ এয়া চিকেন বনাই আছোঁ আৰু এইপিনে চাহ আৰু এনেকুৱা গৰমত যিকেইজনে পাকঘৰত সোমাই তেওঁলোকেহে গম পায় আচল গৰম কি মানে আৰু ৰন্ধা বঢ়া শেষ কৰি অকণমান বাহিৰৰ পিনে আহিলোঁ বতাহ দি আছিলে আৰু আহিয়ে এয়া বৰ মই জাম খাবৰ কাৰণে লৈছোঁ সৰু সৰু জামকেইটা আৰু আজিৰ স্পেচিয়েল পোলাও আৰু চিকেন আৰু আজিৰ ভিডিঅ'টো সামৰিলোঁ গধূলিৰ চাহকাপৰ সৈতে